নমস্কাৰ, আজি মই এক ব্যক্তিগত NGO বনবাৰী NGOলৈ আহিছোঁ চেৰা বিহু পালন কৰিবলৈ। এই NGOখনত প্ৰতি বছৰে চেৰা বিহু উদযাপন কৰা হয় আৰু বাইদেৱে বিভিন্নজন সন্মানীয় ব্যক্তিক আমন্ত্ৰিত কৰি আনি এই অনুষ্ঠানটো উদযাপন কৰে। আৰু মোৰ ভাল বন্ধু দুজনমান আহিছে, বাঁহী বজাব, গীত পৰিৱেশন কৰিব, এজন ইমন ভাই। আৰু এইফালে ভাইটি ভণ্টিহঁতেও সাজু বিহুৰ কাৰণে। আৰু এইফালে আইতা 84 years হ'ল। আইতাৰ এতিয়াও কবিতা লিখে, বহুত ভাল ভাল কবিতা, আৰু আইতা বহুত ভাল। এইফালে আমাৰ শিক্ষাগুৰু বাইদেউ এই NGOৰ স্বত্বাধিকাৰী। আৰু আইতাৰ আৰু এটা কথা কওঁ, আইতাৰ লগত কথা পাতি খুব আপোন যেন লাগে, খুব মৰমীয়ালভাৱে আইতাই কথা পাতে। আৰু এইগৰাকী আমাৰ ছাৰ ডাক্তৰ দেৱকান্ত সোণোৱাল ছাৰ। আৰু এইফালে চাওকচোন আমাৰ পোৱালিটো কিমান যে ধুনীয়া লাগিছে, মৰম লাগিছে। আৰু এইফালে চাওক, বাঁহেৰে তৈয়াৰী কিছুমান সামগ্ৰী, এইটো কাপ, হয়তো কাপেই হয়, কিন্তু আজিৰ দিনত প্লাষ্টিক যিহে পৰিৱেশ প্ৰদূষণ কৰিছে, কিন্তু তথাপিও আমি প্লাষ্টিক বাদ দিয়া নাই। এইফালে বিভিন্ন জাতি জনগোষ্ঠীৰ গামোচা, এইফালে কণী যুঁজ হ'ব, আৰু এইফালে বিচনী, আৰু এনেদৰে বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলনৰ দ্বাৰা এই শুভ সভা আৰম্ভ কৰা হ'ল। আৰু এনেদৰে কেইবাজন ব্যক্তি বক্তা আগবঢ়ালে আৰু শ্ৰদ্ধাৰ আইতাক লগতে আমন্ত্ৰিত কৰি অনা ব্যক্তিসকলক সন্মান জনোৱা হ'ল। আৰু ইয়াৰ পিছতে আৰম্ভ হ'ল কণী যুঁজ। চবে কণী বাছি আছে, ভাল কণী এটা। আৰু এইফালে কণী যুঁজ আৰম্ভ হৈছে। কণী যুঁজত অংশ এওঁ জিকিলে, আৰু এওঁ হ'ল এই যুঁজৰ বিজেতা। আৰু এইফালে এওঁলোক সাজু হৈছে প্ৰগ্ৰামৰ কাৰণে। আৰু এইফালে আইতাৰ যি পুথি, কবিতা পুথিখন চবকে এনেকৈ দিয়া হৈছে, আৰু খুব ভাল হৈছে পুথিটো, আপুনিও পালে পঢ়িব পাৰে। আৰু আইতাকো দুই এষাৰ ক'বলৈ কোৱা হৈছে। আইতাই খুব ধুনীয়াকৈ কৈ আছে আৰু এতিয়া ইমন ভাই গীত পৰিৱেশন কৰিবলৈ সাজু হৈছে। তো এতিয়া ইমন ভাইৰ গান অলপ শুনক, খুব ধুনীয়াকৈ গান গায়। আৰু এনেদৰে কিছুমান ব্যক্তি ভাষণ দিয়াৰ পিছত ধুনীয়াকৈ আকৌ আৰম্ভ হৈ গ'ল বিহু। এগৰাকী কবি বুলি আমি নাজানিছিলোঁ। তেখেতে কবিতাবোৰ বোধহয় আজিৰ পৰা বহুত বছৰ আগতে তেওঁ এইবোৰ ৰচনা কৰি থৈ দিছিল। তাৰপিছত কিবা কাৰণত তেওঁ ভণ্টি বাইদেউক দিলে কবিতাখিনি, চাই পেলাই দিবা। ভণ্টি বাইদেউ চাই গম পালে সেইখিনি কবিতাটো পেলাই দিয়া কবিতা নহয়, খুব সুন্দৰ কবিতা। ভণ্টি বাইদেৱে কথাখিনি আৱিষ্কাৰ কৰি এইখন কৰিলে আজি। খুব ভাল পাইছোঁ। আৰু আইতাৰ খুব সাংস্কৃতিক মৰ্যাদা আছে। আইতা খুব আমাৰ মৰমীয়াল। আমি এইবোৰ এটা পৰিৱেশ কৰি দিয়া হয়তো মোৰ ভাত খাওঁ পোৱা নাই ধুনীয়া পৰিৱেশ এটা হেৰি কৰিছে। মোৰ ইমান ভাল লগা নাছিল চেৰা বিহু বুলি, এতিয়াহে গম পাইছোঁ কি হৈছে। আৰু ধুনীয়াকৈ এতিয়া বাঢ়ি বজাই আছে, চাব পাৰে। আইতা কেনেকৈ লাগিছে? নাচিব আপুনি লিখা কবিতা প্ৰকাশ পালে কেনেকুৱা লাগিছে? বহুত ভাল হৈছে। স্কুলখন দেউতাই খুলিছিলে, দৰমহা পাইছিলোহে, গ্ৰাণ্ট হৈছিলে, বিয়া দি দিলে। বিয়া দিয়া ঘৰত আকৌ চাকৰি নালাগে, শাহুৰ গা বেয়া, ৰৈ দিলোঁ আৰু। ঠিক আছে আইতা, আশীৰ্বাদ কৰিব আইতা। সমাজৰ
হয় সৎভাৱে জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগে। অঁ আইতা বেয়া কথা এইদৰে মাজে মাজে অলপ ভেকচিন হোৱা দেখা পোৱা গৈছে বহুত ভাল এক্টিং কৰি আছে অ ভাইটি কেনেকৈ লাগিছে বিহু ভাল লাগিছে ভাল লাগিছে কোনটো বেছি ভাল লাগিলে হয় নেকি আচ্ছা আৰু জাল মাৰিলে যে কেনেকৈ লাগিলে জাল মাৰি মজা লাগিলে তোমাক তোমাক তোমাকো ভাল লাগিলে আৰু বটলত কিবা এটা ধৰিছিলে গম পালা নে কি হয় এইটো নহয় পেপচি এইটো গম পাব নালাগে এতিয়া ঠিক আছে দিয়া নামটো তোমাৰ নামটো আৰৱ ইউটিউব চোৱা ইউটিউব চোৱা মোৰ নানি মোৰ আইতা মোবাইলৰ চেনেল এটা আছে এইটো ভিডিঅ' যদি আপলোড হয় চাবা নাই নাই নালাগে এইটো আপলোড হৈ যাব এতিয়া নালাগে প্লিজ ভেকচন আইতা আইতা ভেকচন কৰি কেনেকৈ লাগিলে ভাল লাগিলে মাছ পালে নাই মাছ আৰু এফালে মিতালী বাইদেউ খুব ধুনীয়াকৈ গীত পৰিৱেশন কৰিলে লাইভ প্ৰগ্ৰামৰ কাৰণে কণ্টেক্ট কৰিব পাৰে মানে শেষে হ'ল আৰু এতিয়া বাইদেউ আছে বাইদেউ মানে এটা NGO চলাই আছে NGO ফালৰ পৰা বনবাৰী NGO আৰু বহুত ভালকৈ প্ৰগ্ৰামটো হ'ল এতিয়া বাইদেউ সুধো মানে ইমান এটা ভাল কাম কৰিছে বাইদেৱে নিজে এই NGOটো চলাই আছে বাইদেউ আজি আপুনি চেৰা বিহু পাতিলে আৰু বহুত ভাল লাগিলে প্ৰগ্ৰামটো আৰু আজিৰ দিনত মানে চেৰা বিহু প্ৰায় মানে নাপাতেই বহুত কম পাতে কিন্তু বাকীকেইটা বিহু পাতে তো আপুনি কি ক'ব খোজে তো আজি বিহুটো কেনেকৈ লাগিলে আজি প্ৰগ্ৰামটো নমস্কাৰ সকলোলৈ নমস্কাৰ জনাইছোঁ আৰু চেৰা বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আচলতে আমাৰ অসমীয়া মানুহে যিটো বিহু হাবিত আছিলে গছ তলত আছিলে বিহুটো সেইটো বিহু আহি পেলাই আমাৰ ৰাজ পৰিয়ালৰ ৰুদ্ৰসিংহ স্বৰ্গদেউ আমি ৰাজ দৰবাৰলৈ লৈ আহিলে তাৰপিছত বিহু আৰু সময়ৰ বিৱৰ্তনত আহি আমাৰ মঞ্চ বিহু হৈ গ'ল আৰু মঞ্চ বিহু হোৱাৰ পিছত আমি যিহেতু ৰুদ্ৰসিংহই 7 দিন বিহু পাতিছিলে আৰু সেই 7 দিন 6 বহাগলৈকে আচলতে 6 বহাগ সেয়া 6 বহাগত চেৰা বিহু হয় এইবাৰ আমাৰ যিহেতু ইলেকশ্যন হৈ গ'ল নিৰ্বাচনী ভোট গ্ৰহণ হৈ গ'ল সেইকাৰণে আমি 6 তাৰিখে পাতিব নোৱাৰিলোঁ আমি দুদিন পিছুৱাই পাতিলোঁ গতিকে আমাৰ চেৰা বিহুৰ অৰ্থ এইটোৱে যে আমি আনন্দ উপভোগ কৰিব লাগে বহাগৰ কিন্তু তাৰ সমানে সমানে গোটেই মাহটোৰ বিহু উদযাপন নকৰি 7 দিনৰ ভিতৰত উদযাপন কৰি আৰু চেৰা বিহুৰ অৰ্থ এইটোৱেই যে চেৰা বিহু মানে 7 দিনৰ শেষৰ দিন এতিয়া লাষ্ট জেং বিহু তাৰপিছত সমাপ্ত খাই আছে গমেই নাপালোঁ কেতিয়া আহি গ'ল আৰু শেষত এনেদৰে চিৰা দৈ ডবাই আৰু এজনী আমাৰ বাইদেউৰ লগত আপোনালোক লগ পাই দিওঁ যিয়ে মানে বহুত কম বয়সীয়া কিন্তু এটা NGO চলাই আছে এইটো মিতালী বাইদেউ খুব কামত ব্যস্ত আছে ডিষ্টাৰ্ব নকৰোঁ ঠিক আছে বাই 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 আৰু এখন মেমৰ দোকান হয় খুব ভাল ভাল বস্তু আছে ইয়াত সকলোবোৰ বস্তু হাতেৰে বনোৱা হাতেৰে সজোৱা হাই কোৱাচোন হাত দেখুৱা আকৌ কিমানত পঢ়া ক্লাছ 5